মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সোনাস ক্লাছৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকক যদি এই ভিডিঅ'টোৱে যদি উপকৃত কৰিব পাৰে তেন্তে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোক লাইক কৰি বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা। আজি মই তোমালোকক আগন্তুক HSLC পৰীক্ষাৰ 2024 বৰ্ষৰ অতিকৈ প্ৰয়োজনীয় প্ৰশ্নসমূহ আজি ভিডিঅ'টোত আৰম্ভ কৰিম। আজি আমি গণিতৰ 14 নম্বৰ চেপ্টাৰ লৈ লৈছোঁ পৰিসংখ্যা। তো ইয়াত তোমালোকৰ মেট্ৰিক পৰীক্ষাত যেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে বা যিখিনি কমন প্ৰশ্ন বুলি কয় সেইখিনি তোমালোকৰ লগত আলোচনা কৰিম। তো আমি দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকক MCQ আকাৰে কুৱেশ্যনটো আহিব, কিন্তু মই MCQ আহিলেও তোমালোকে এটলিষ্ট কেলকুলেশ্যন কৰি পেলাই এনচাৰটো উলিয়াব লাগিব। চ' এই কেলকুলেশ্যনটো কেনেকৈ কৰিবা তোমালোকক দেখুৱাইছোঁ। যে তোমালোকে এনেকুৱা কুৱেশ্যন দি দিলে আৰু তোমালোকে যদি অপশ্যন দি দিয়ে আমুক তেনেকৈ 4টা অপশ্যন দি দিলে কোন তলৰ কোন এই তথ্যৰ মাধ্য কোনটো আৰু অপশ্যন দি দিলে তোমালোকে উলিয়াব লাগিব। তো তোমালোকে উলিয়াবা কেনেকৈ এতিয়া চোৱা। গড় বা মাধ্য যেতিয়াও তোমালোকে ওলাবলৈ যাবা, যেতিয়াও গড় বা মাধ্য তোমালোকে নিৰ্ণয় কৰিবলৈ যাবা, তোমালোকে কি কৰিবা, প্ৰথমে হিচাপ কৰিবা কেইটা মান আছে। আমি হিচাপ কৰিলোঁ 1 2 3 4 5 6 7 8 9 10 11। তলত লিখিলোঁ 11 আৰু যিমান মান দিয়া থাকে গোটেইখিনি ওপৰত যোগ কৰি দিবা। 7 + 4 + 3 + 1 + 4 + 5 + 6 + 11 + 2 + 4 + 5 আৰু এই গোটেইখিনিক যদি আমি যোগ কৰোঁ আমাৰ মান হ'ব 52 / 11। ইয়াক যদি আমি হৰণ কৰোঁ 52 / 11 যদি কৰোঁ তেতিয়া 4 11 44। 12ৰ পৰা 4 গ'লে আমাৰ থাকিলে 8 পইণ্ট ল'লোঁ 0 পালোঁ। 7 11 77 থাকিলে 3 পইণ্টৰ কাৰণে 0 ল'লোঁ 2 11 22। দেন আমাৰ এনচাৰটো এপ্ৰক্সিমেটলি 4.72 পাতি লোৱা। আমাৰ নেক্সট প্ৰশ্নটো হ'ল যে আমাক তথ্য ৰাশি কিছুমান দিয়া আছে আৰু কৈছে যে তথ্যৰ বা বহুলক কোনটো হ'ব। আমাৰ অপশ্যন 4টা দিয়া আছে যে এনেকুৱা মান কিছুমান দিয়া আছে আৰু এই মানসমূহৰ পৰা বহুলক কোনটো। আমাৰ অপশ্যন দিয়া আছে যেনিবা 7 4 5 11। তো আমি ইয়াৰ পৰা বহুলক বিচাৰিব লাগে। এনে কেলকুলেশ্যন আকাৰে যদি কৰি যাওঁ আমি মানসমূহক সৰুৰ পৰা ডাঙৰলৈ সজাম। আকৌ যিটো বস্তু বেছি বাৰ আছে চেণ্টেন্সটো লিখিব লাগিব। তো আমাক MCQত তোমালোকক ফৰ্মেলিটি নালাগে, জাষ্ট এনচাৰটো পালেই হৈ গ'ল। তো তোমালোকে চাবা যিটো মান দিয়া আছে সেই মানটোক ধ্যান দি পেলাই চাবা। হয় এই মানসমূহত 11 সংখ্যাটো হয় ডাঙৰ, বাট সেয়া বহুলক নহয়। বহুলক সেইটো সংখ্যা কম যিটো সংখ্যা বেছি বাৰ থাকে। আমি বহুলক বুলি সেইটো সংখ্যাকে কম যিটো সংখ্যা বেছি বাৰ থাকে। ইয়াত দেখিলোঁ কোনটো সংখ্যা বেছি বাৰ আছে। 4 ইয়াত আছে, 4 ইয়াত আছে, 4 ইয়াত আছে, 4 3বাৰ আছে আৰু কোনো এটা সংখ্যা নাই যিটো মানে 3বাৰ থকা আৰু সংখ্যাই নাই। গতিকে এটা তথ্যত যিটো মান বেছি বাৰ থাকিব সেয়াই হ'ব বহুলক। আমি মানসমূহ যদি চাই যাওঁ তেতিয়াহ'লে আমাৰ ইয়াৰ বহুলক হ'ব 4। পাতিলোঁ। আমাৰ নেক্সট প্ৰশ্ন আমি লৈছোঁ যে চেম মান কিছুমান আমাক দিয়া আছে আৰু এইকেইটা মানৰ পৰা আমি উলিয়াব লাগে মধ্যমা। আমাক মান কিছুমান দিয়া আছে, এইটো হ'ব মধ্যমা। তো মধ্যমাৰ মিনিং কি? যিটো মান একেবাৰে মাজে মাজে থাকিব সেয়াই হৈ গ'ল আমাৰ মধ্যমা। মনত ৰাখিবা, ধৰা ইয়াত এজন ল'ৰা বহি আছে, ইয়াতো এজন ল'ৰা বহি আছে, ইয়াতো এজন ল'ৰা বহি আছে। তো মাজত যিজন বহি আছে সেয়া হ'ব এই ল'ৰা দুজনৰ মধ্যমা। অৰ্থাৎ মাজৰ মানটোৱে হৈ গ'ল, মাজৰ ভেলুটোৱে হৈ গ'ল আমাৰ মধ্যমা। তো আমি প্ৰথমে কি কৰিবা, যেতিয়াও মধ্যমাৰ কুৱেশ্যন আহিব তোমালোকে কি কৰিবা, এনেকৈ যদি মানসমূহ দিয়া থাকে মানসমূহক হয় ঊৰ্ধ্বক্ৰমত সজাই ল'বা বা অৰ্ধক্ৰমত সজাই ল'বা। একদম সহজ ভাষাত যদি ক'বলৈ যাওঁ মানসমূহক সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব পাৰা বা ডাঙৰৰ পৰা সৰুলৈ সজাই ল'ব পাৰা। তো সেই চেণ্টেন্সটো লিখিম, মানসমূহক বা ৰাশিসমূহক সৰুৰ পৰা ডাঙৰলৈ সজাই পাওঁ। এতিয়া চোৱা ইয়াত একেবাৰে সৰু মান কোনটো, একেবাৰে যদি আমি সৰু চাওঁ ইয়াত একেবাৰে সৰু হৈ গ'ল 1। 1ৰ পাছত আছে আমাৰ 2, 2ৰ পাছত আছে আমাৰ 3, 3ৰ পাছত আছে 4, 4ৰ পাছত আকৌ আছে আমাৰ 4, 4ৰ পাছত আকৌ এবাৰ আছে 4, তাৰপাছত আমাৰ মান আছে
5 again আছে 5 তাৰপিছত আছে 6 তাৰপিছত আছে 7 তাৰপিছত আছে আমাৰ 11 তো চাই লওঁ আমাৰ মান যিকেইটা মান দিয়া আছে সেই মান কেইটাক আমি সৰুৰ পৰা ডাঙৰলৈ লিখি ললো তোমালোকে ইচ্ছা কৰিলে ডাঙৰ পৰা সৰুলৈ লিখিব পাৰা কোনো এনসাৰ শুদ্ধ হৈ ওলাব ইয়াত চোৱা ইয়াত আছে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 9 10 11 আছিলে আমি সৰুৰ পৰা ডাঙৰলৈ যে হৈ যালো তাত 11 আছে নে চাই লওঁ 1 2 3 4 5 6 7 8 9 10 11 শুদ্ধ আছে এটা যদি আমি মধ্যমা চাব যাওঁ মধ্যমা যেহেতু 11টা নাম্বার আছে মানে অযুগ্ম তো অযুগ্ম সংখ্যা থাকিলে কি করে ফর্মুলা হয়ে গল n+1 divided by 2 তম রাখি তো n মানে কেইটা আসলে 11টা তো 11 + 1 divided by 2 তম রাখি তো 12 divided by 2 তম রাখি হরণ করলে 6 গতিকে এটু কি বুঝাবো যে ইয়ার 6 নম্বৰ ঘৰত যেটো মান আছে হেয়া হ'ব মধ্যমা তো চাওচোন 6 নম্বৰ ঘৰত কি পৰিলে 1 2 3 4 5 6 তো 6 নম্বৰ ঘৰত পৰি গল আমাৰ 4 তো এতেকে নিৰ্ণয় মধ্যমা হ'ব 4 নিৰ্ণয় মধ্যমা ইকুয়াল 4 কিন্তু বস্তুটো ধ্যান দিবা তোমালোকে যদি সৰুৰ পৰা ডাঙৰলৈ যদি সজাই দিয়া সজোৱাৰ পাছত কি কৰিবা ধৰি লোৱা নাম্বাৰটো অযুগ্ম সংখ্যক আছে 5 4 6 7 2 sorry 5 6 5 6 5 6 7 8 9 আমাক যদি হদে মধ্যমা কোনটো তো তোমালোকে সৰুৰ পৰা ডাঙৰলৈ যদি সজোৱা আছে বা ডাঙৰৰ পৰা সৰুলৈ যদি সজোৱা আছে যেটো একৰ মাজে মাজে আছে সিধা হেতুকে টিক কৰি দিবা হেতুকে মধ্যমা আৰু কিবা কাৰণে যদি এনেকি হৈ গল বলে 5 6 7 8 ইয়াত জোড় সংখ্যা আছে এটা মাজে মাজে বুলি কলে দুটা সংখ্যা সোমাই গৈছে 6 আছে আৰু 7 আছে তেতিয়া কি কৰিবা এই দুইটা মানক যোগ কৰি দুইৰে হৰণ কৰি দিবা তেতিয়া যেটো মান পাবা হেয়া হ'ব মধ্যমা অৰ্থাৎ মধ্যমা মানে হল যেটো মাজত আছে হে মানে মধ্যমা যদি অযুগ্ম সংখ্যা থাকে তেতিয়া চিধাকে এটা সংখ্যা পাই যাব মধ্যমা বুলি কিন্তু যদি এনেকে যুগ্ম সংখ্যা থাকে তে মাজে মাজে দুটা মান ওলাই যাব তেতিয়া সেই দুইটাক যোগ কৰি প্লাই দুইৰে হৰণ কৰি দিবা তোমালোকে মধ্যমা পাই যাবা পাতিলো ইয়াৰ পাছত এদে সোৱা তোমালোকৰ যেটো মাধ্যমা বহুলকৰ যেটো সম্পৰ্ক বা সূত্ৰ বুলি যে কওঁ এই সূত্ৰটো কোন মনত ৰাখি লবা এটো তোমালোকৰ এমসিকিউ আহি যাব পাৰে এনে অকাই পকাই দি দিব তোমালোকে শুদ্ধ এমসিকিউটো বাছি উলিয়াব লাগিব সো তোমালোকে এই সূত্ৰটো 3 মধ্যমা ইকুয়াল বহুলক + 2 মধ্য এই ফৰ্মুলাটো ভালকে মনত ৰাখি যাবা পৰীক্ষাত আহি যাব পাৰে এই কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট আৰু এই চেপ্টাৰটোৰ একেবাৰে প্ৰয়োজনীয় প্ৰশ্নখিনি হ'ল 14.1 ৰ 1 to 137 14.2 14 14.3 1 to 3 and 14.4 question number 2 আর পেজ নাম্বার 330 উদাহরণ 8 তো তোমালোকে চাই লবা এই কেটা কোৱেশ্চন তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন এতিয়া তোমালোকক মই ইয়াৰে এটাটাকে তোমালোকক বুজাই যাম কৰি যাম বৰ্তমান আমাৰ যিখিনি বাছি দিছিলো তাৰে প্ৰথম প্ৰশ্নটো লৈছো 14.1 ৰ ফাৰ্স্ট কোৱেশ্চনটো আমি লৈছো আৰু 14.1 ত আমি সম্পূৰ্ণ কোৱেশ্চনটো নাই লিখা জাস্ট আমি আমাৰ চাৰ্টটো লিখি লৈছো আৰু মাধ্য নিৰ্ণয় কৰিব লাগে জাস্ট যিমানটো বস্তু দৰকাৰ হয় আমি ইমানটো লৈ লৈছো এতিয়া চোৱা আমি মাধ্য সাধাৰণতে তিনটা পদ্ধতিত কৰিব পাৰো প্ৰত্যক্ষ পদ্ধতি গৃহীত পদ্ধতি ক্ৰম বিচৰণ পদ্ধতি তো বৰ্তমান মই তোমাক প্ৰত্যক্ষ পদ্ধতি দেখুৱাম সো তোমালোকৰ যিখিনি দিয়া আছে এই মানখিনি হৈ গল শ্ৰেণী অন্তৰাল ইয়াৰ কাৰণে তোমালোকে এক্সট্ৰা মাথা মাৰিব দৰকাৰ নাই কোৱেশ্চনত যেনেকে থাকিব তোমালোকে সিএইচ শ্ৰেণী অন্তৰালখিনি যেনেকে আছে তেনেকে বহুৱাই যাব ইয়াৰ কাৰণে এক্সট্ৰা মাথা মাৰিব দৰকাৰ নাই প্ৰশ্নত যেনেকে দিয়া আছে তেনেকে চাই বহুৱাই দিবা তাৰপিছত যেটো বাৰম্বাৰতা দিয়া থাকিব তোমালোকক সেই মানটো এফৰ ঘৰত বহুৱাই দিবা এই ঘৰটো বহুৱাবলৈ আৰু এই ঘৰটো বহুৱাবলৈ এক্সট্ৰা মাথা মাৰিব দৰকাৰ নাই কোৱেশ্চনত যেটো শ্ৰেণী অন্তৰাল দিয়া থাকিব যেনেকে থাকিব তেনেকে লিখি দিবা এফ আৰ মান কোৱেশ্চনত যেনেকে দিয়া থাকিব বাৰম্বাৰতা তেনেকে দি দিবা এটা আমি এই দুইটা ঘৰ আমি নিজা ববিয়াকৈ ওলাম সো এতিয়া ওলাম কেনেকে একেবাৰে সহজ ভাষাত কৈছো ধ্যান দিবা এক্স আৰ মানটো মাধ্য মানটো ওলাবলৈ আমি কি কৰিম ইয়াৰ পুনে এই শ্ৰেণী অন্তৰালত গুচি যাম এই দুইটাক যোগ কৰি যদি ইয়াৰ আধাটো লও অৰ্থাৎ নিম্ন সীমা উচ্চ সীমা যোগ কৰি দুইৰে হৰণ কৰিম আৰু একেবাৰে সহজ ভাষা যদি ক'ব যাও এই দুইটা মানক আমি যোগ কৰিম আৰু তাৰ আধাটো লম অৰ্থাৎ 0 আৰু 2 যোগ কৰিলে 2 হল তাৰ আধা হৈ গল 8 যদি এই দুইটাক যোগ কৰো তেতিয়া হলে মান হ'ব 6 আৰু তাৰ আধাটো লম অৰ্থাৎ 3 আকৌ যদি এই দুইটাক যোগ কৰো তেতিয়া 10 হ'ব তাৰ আধাটো লম 5 তো ঠিক তেনেকে এয়া হ'ব 7 এয়া হ'ব 9 এয়া হ'ব 11 এয়া হ'ব 13 সরি 13
এটা কি কৰিবা এই ঘৰটো কেনেকৈ উলিয়াব লাগে গম পালো এটা আমি এই ঘৰটো নিজাববীয়াকৈ ওলাব লাগে তেতিয়া কি কৰিবা এই মান আৰু এই মানটো পূৰণ কৰি দিয়া এই মান আৰু এই মান পূৰণ কৰি দিয়া এই দুইটাক পূৰণ কৰি দিয়া এই দুইটাক পূৰণ কৰি দিয়া তোমালোকে এনেকৈ আস্তা নিদিবা জাষ্ট বুজিবৰ কাৰণে দিছো 6 9 54 2 11 22 3 13 39 আমি এই মানখিনিক পূৰণ কৰি দিম তাৰপিছত চাবা আমি যেতিয়াও মাধ্য নিৰ্ণয় কৰিম মাধ্য নিৰ্ণয় কৰিবলৈ লাগিব আমাক summation fi xi divided by sigma fi তো summation means যোগ কৰা আমি কাক যোগ কৰিব লাগে ইটাৰ সাইডত লিখি দিয়ে সো আমি fi xi যোগ কৰিব লাগে তেতিয়াহলে আমি fi xi যোগ কৰিলো এই গুটেখিনিক যোগ কৰিলে হ'ব আমাৰ 162 তাৰপিছত আমাক আৰু যোগ কৰিব লাগে যে summation fi তো fi মানখিনিক যোগ কৰা summation fi ইকুৱেল গুটেখিনিক যোগ কৰিলে আমাৰ এনসাৰ হ'ব 20 এটা মানখিনি বহুৱালো summation fi xi ওপৰত আছে তো 162 ওপৰত দিলো sigma summation fi তলত আছে তো 20 টো দিলো আমি তলত ইয়াক যেতিয়া হৰণ কৰিম তো আমাৰ এনসাৰ হ'ব 8.1 আমাৰ নেক্সট প্ৰশ্নটো আমি 14.1 ৰ কোৱেশ্চন নম্বৰ 3 টো লৈছো যেটো খুবেই ইম্পৰ্টেন্ট কাৰণ ইয়াত f ৰ মান নিৰ্ণয় কৰিব লাগে আৰু আমি কি কৰিছো যেহেতু মানে কি বৰ্ডটো জাগা নজৰিব হেকান আমি প্ৰশ্নটো সমুকৈ লৈছো এনেকে আমাক চাৰ্ট এখন দিয়া আছে ইয়াৰ মাধ্যমা অলৰেডি 18 আমি মাধ্যমা নিৰ্ণয় কৰিবহে লাগে কিন্তু ইয়াত অলৰেডি মাধ্যমাটো দিয়া আছে ইয়াত যেটো f বুলি মান দিয়া আছে সেই f ৰ আমি মান নিৰ্ণয় কৰিব লাগে সো বলা আমি কেনেকৈ নিৰ্ণয় কৰিম চাও অলপ আগত কৈ গলো যে শ্ৰেণী অন্তৰাল ইয়াত যেনেকৈ দিয়া আছে আমি তেনেকৈ বহুৱাম ইয়াৰ কাৰণে এক্সট্ৰা মাথা মাৰিব দৰকাৰ নাই বাৰংবাৰ তাৰ মান যেনেকৈ দিয়া থাকিব f ৰ ঘৰত তেনেকৈ বহুৱাই যাম ইয়াতে এক্সট্ৰা মাথা মাৰিব দৰকাৰ নাই আমি এই দুটা ঘৰ আমি উলিয়াব লাগে সো এই ঘৰটো উলিয়াবলৈ আমি কি কৰিম এই দুটা যোগ কৰিম আৰু তাৰ আধাটো লম অৰ্থাৎ দুটা যোগ কৰিলো 14 তাৰ আধাটো ললো 12 এটা প্ৰত্যেক ঘৰত যোগ কৰি আধা যোগ কৰি আধা যোগ কৰি আধা লওঁতে আমাৰ সময় যাব তো তোমালোকে চাবা কিমানকে বাঢ়ি গৈছে 11 পৰা 13 পাওঁতে আমাৰ 2 বাঢ়িলে সো আমি এইটো 2 কে বঢ়াই যাম যিমানকে এফালে বাঢ়ি যাব এটা মান পাছত তেনেকৈ বঢ়াই আহিবা সময় বাচিব তেতিয়াহ'লে আমাৰ এইটো হ'ব 14 16 18 20 22 আৰু 24 এটা কি কৰিবা যেনেকৈ কৈছিল পূৰণ কৰিবলৈ তোমালোকে এই মানখিনিক তোমালোকে পূৰণ কৰি দিবা এটা হাত 12 84 মানে fi xi পূৰণ কৰিলো আকৌ এই দুটাক আমি পূৰণ কৰিলো এতে যদি আমি 16 আৰু 9 যদি পূৰণ কৰো 9 গুণ 54 5 144 ইয়াৰ মান হৈ গল আমাৰ 144 নেক্সট 18 আৰু 13 যদি পূৰণ কৰো 8 গুণ 24 4 2 3 গুণ 3 3 5 8 গুণ 8 1 গুণ 1 4 13 2 আমাৰ ওলালে 234 যদি আমি এইটোক যদি পূৰণ কৰো এটা চোৱা ইয়াত আমি এই দুটাক যদি পূৰণ কৰো ইয়াত নিৰ্দিষ্ট মান নাই f বুলি আছে ইয়াত নিৰ্দিষ্ট মান নাই তো যেতিয়া এটা মানে কি এটা আখৰ আৰু এটা সংখ্যা একদম সিম্পল ওয়াৰ্ডত কৈছো এটা আখৰ আৰু সংখ্যা যদি তোমালোক পূৰণ কৰিবলগীয়া হয় তেন্তে সেই সংখ্যাটোৰ পাছফালে সেই আখৰটোক লগাই দিবা হৈ গল পূৰণ তো এইটো আমাৰ হ'ব 20f তাৰপিছত কি হ'ব তাৰপিছত কি কৰিম নেক্সটটো কৰি চাম 5 দুগুণ 10 ৰ শূন্য উকলিব 1 5 গুণ 2 কে 11 তাৰপিছত কৰিলো 4 গুণ 16 6 উকলিব 1 2 4 গুণ 8 কে 9 অৰ্থাৎ আগত যেনেকৈ কৰিলো আমি তেনেকৈ এই মানখিনিক আমি গুটেখিনি পূৰণ কৰিলো এটা কোৱেশ্চনত যেনেকৈ দিয়া আছিল তেনেকৈ লিখিলো f ৰ মান ইয়াত যেনেকৈ দিয়া আছে আমি তেনেকৈ লিখিলো x ৰ মানটো কেনেকৈ কৰিলো এটা যোগ কৰি তাৰ আধাটো ললো তেনেকৈ মানবিলাক উলিয়ালো এটা পূৰণ কৰি এটা বহুৱাই গলো এটা আমি গম পাও যেতিয়াও মাধ্য নিৰ্ণয় কৰিবলগীয়া হয় তেতিয়া আমাক লাগে ইয়াত summation fi তো চোৱা আমি গুটেখিনিক যোগ কৰিব পাৰিম জাস্ট ইয়াৰ বাহিৰে গুটেখিনিক আমি যোগ কৰিব পাৰিম তো গুটেখিনিক যোগ কৰিলো 44 আৰু যেটো মান আমি নাজানো তো হেতু প্লাস f বুলি থৈ দিলো তাৰ পাছত ইয়াতো গুটেখিনিক যোগ কৰিব পাৰিম জাস্ট ইয়াৰ বাহিৰে কাৰণ ইয়াত f লাগি আছে তো sigma fi xi = 752 প্লাস এটুক নোৱাৰো কাৰণ এটু থৈ দিলো 20f ইমানলৈকে বুজি পালা এতিয়া আমি জানো যে যেতেও আমি কৰো যে summation fi xi divided by summation fi যেতিয়াও কৰো আমি পাও মাধ্য পাও হয়নে নহয় যে আমি ইয়াত পাও মাধ্য তেনে কি কৰিম অলৰেডি তো মাধ্য আমাক দিয়াই আছে কোৱেশ্চনত 18 বুলি
সো এইটোক আমি 18 বুলিয়ে লিখিলো এতিয়া চাও যাৰ যাৰ মান দিয়া আছে বহুৱাও সামেশন fi লিখিব লাগে সো সামেশন fi কিমান পালো 752 plus 20f the 752 plus 20f আৰু সামেশন fi পালো 44 plus f তো ইয়াত দিলো 44 plus f এতিয়া আমি এই মানটো ইয়াত হৰণ হৈ আছে যদি এফালে লৈ যাও ই পূৰণ হৈ যাব 44 plus f ইয়াত হৰণ হৈ আছে এফালে লৈ গলো পূৰণ হৈ গল তো ইয়াত থাকি গল 752 plus 20f এটো ইয়ালৈ যদি পূৰণ কৰো আমাৰ आंसर হ'ব 792 আকৌ f এবাৰ ইয়াৰ লগতো পূৰণ হ'ব বহুৱালো এবাৰ ইয়াৰ লগতো পূৰণ হ'ব plus 18f এটা f ওয়ান সাইড কৰো 20f এটো প্লাস এফলা হৈ গল minus 18f এফলা আছে 792 এটো প্লাস এফলা গুছি গল minus 752 আমাৰ মাইনাস কৰিলে থাকিলে 40 এটো যেতিয়া মাইনাস কৰিলে আমাৰ থাকিলে 2f 20 টা f ৰ পৰা 18 টা গুছি গল 2 টা f থাকিলে so f is equal 40/2 therefore f equal 20 খুব মন দি চাবা এই প্ৰশ্ন আহি যাব পাৰে তোমালোকৰ পৰীক্ষাত আমাৰ নেক্সট প্ৰশ্নটো আমি লৈছো 14 পইণ্টৰ কোৱেশ্চন নাম্বাৰ 1 ইয়াত দুটা বস্তু নিৰ্ণয় কৰিব লাগে ইয়াত তোমালোকে বহুলকো নিৰ্ণয় কৰিব লাগে আৰু মাধ্যও নিৰ্ণয় কৰিব লাগে যেহেতু অলপ আগত আমি মাধ্য অলৰেডি ডিসকাস কৰিলোৱে ইয়াত কেৱল আমি এই 14.2 ফাৰ্স্ট কোৱেশ্চনটোত অকল বহুলক নিৰ্ণয় কৰিম আৰু তোমালোকে মনত ৰাখিবা ইয়াত মাধ্যমা বহুলকৰ ভিতৰত একেবাৰে ইজি হ'ব তোমালোকৰ বাবে বহুলকটো নিৰ্ণয় কৰা কেৱল কাৰণ তোমালোকে ইয়াত আকৌ বেলেগ আমি যেনেকৈ মাধ্য কেন আকৌ এনসাৰটো বেলেগকে চাৰ্ট এখন বনাই লৈছিলো তাহলে বহুলকৰ ক্ষেত্ৰত তোমালোকে তেনেকৈ চাৰ্ট নবনালেও হ'ব তোমালোকে এই কেইটা বস্তু তোমালোকে কোৱেশ্চনৰ পৰা বিচাৰি পালে তোমালোকৰ এনসাৰ হৈ গল বুলি ধৰি লোৱা জাস্ট এই কেইটা বস্তু তোমালোকে যদি বিচাৰি পাই গলা তা গমে পাই যাবে যে তোমালোকৰ এনসাৰ হৈ গল এটা কেনেকৈ বিচাৰিম চোৱা এটা তোমালোকে ধৰি লোৱা কেজি 1 ৰ ষ্টুডেন্ট যদি মই তোমালোকক ইয়াত যদি 1 লিখো আৰু এইফালে যদি খালি ঠাই দিও এইফালে যদি খালি ঠাই দিও আৰু তোমালোকক যদি কওঁ যে খালি ঠাই পূৰণ কৰা ডেফিনেটলি তোমালোকে কবা 1 ৰ আগত 0 থাকে আৰু 1 ৰ পাছত 2 থাকে আৰু এই ৰুলটো আমি ইয়াত এপ্লাই কৰি দিম এতিয়া তলৰ মান বাৰংবাৰ দাল চাবা একেবাৰে ডাঙৰ মান কোনটো আটাইতকৈ ডাঙৰ আছে যিটো ডাঙৰ হ'ব সেই ডাঙৰ মানটোৱে হ'ব তোমাৰ f1 তো ইয়াত দেখিলো 23 টো ডাঙৰ তো যিটো ডাঙৰ হৈ গল হেয়া হৈ গল f1 তো মই অলৰেডি ক'লো যে 1 ৰ আগফালৰ ঘৰটো হয় 0 সো এইটো হ'ব তোমালোকৰ f0 আৰু তাৰ পাছফালৰ ঘৰটো হ'ব f2 যেনেকৈ এইটো হয় 2 সো এইটো হৈ গল f2 ইয়াত এটা বেনিফিট কি তোমালোকে বাৰংবাৰ তাত আটাইতকৈ ডাঙৰ মান বিচাৰি পোৱাৰ পাছত যিটো ডাঙৰ হ'ব সেইটো হ'ব f1 তাৰ আগফালৰটো হ'ব f0 পাছফালৰটো হ'ব f2 এটা পোৱাৰ লগে লগে বাকি দুটো অটোমেটিক ওলাই যাব তাৰ পাছত কি কৰিবা আমি এই তিনটা পালো এটা আহিব l বিচাৰিবলৈ সো যিটো ঘৰত f1 পাইছা তাৰ ওপৰত উঠি যাব যিটো ঘৰত f1 পাইছা তাৰ ওপৰত উঠি যাব এটা প্ৰত্যেক চোৱাচোন সৰু ডাঙৰ সৰু ডাঙৰ সৰু ডাঙৰ সৰু ডাঙৰ সৰু ডাঙৰ সৰু ডাঙৰ অৰ্থাৎ নিম্ন উচ্চ সো সবতে সৰু ডাঙৰ শ্ৰেণী অন্তৰাল আছে তো এল কোনটো হ'ব যিটো ঘৰত তোমালোকে f1 পাইছা তাৰ ওপৰত উঠি যাবা এই সৰু মানটোৱে হ'ব তাৰ এল ইয়াত সৰু আছে আমাৰ 35 সো আমাৰ এল পালো আমি 35 আৰু এইচ মানে ডিসটেন্স কিমান কে বাঢ়িছে 10 কে বাঢ়ি গৈছে প্ৰত্যেক ঘৰত 10 কে বাঢ়ি গৈছে এইচটো হ'ব শ্ৰেণী দৈৰ্ঘ্য সো হেমতে আমি f1 পালো 23 f0 পালো 21 f2 পালো 14 এইচ পালো আমি 10 কে বাঢ়ি গৈছে আৰু এল পালো আমি 35 এতিয়া নিৰ্ণয় কৰিম আমি বহুলক এতিয়া চাই যাও বহুলক কেনেকৈ নিৰ্ণয় কৰিম বহুলক নিৰ্ণয় কৰি ফৰ্মুলা হৈ গল এটাকে বহুলক ইজ ইকুৱেল l plus f1 minus f0 2f1 minus f0 minus f2 into h এটা কি কৰিম l মানে আমি কিমান পালো l মানে পাছো 35 জাস্ট বহুৱাই যোৱা তো l ৰ পাছত প্লাস চিন আছে দিলু ডিভাইডাৰ আনিবলৈ কৈছে দিলু f1 মানে হৈ গল আমাৰ 23 বহুৱালো f0 মানে হৈ গল 21 ইনটু h আছে আমাৰ 10 কে আছে 10 দিলু আকৌ 2 into f1 মানে 23 f0 মানে পাইছো 21 f2 মানে পাইছো আমি 14 এতিয়া জাস্ট তোমালোকে জাস্ট জি মতে কৈ গৈছে কৰি যোৱা জাস্ট তোমালোকে ইমান টেনচন লব দৰকাৰ নাই ইয়াৰ পৰা এটো মাইনাস কৰিব কৈছে 2 থাকিলে এটো পূৰণ কৰিব কৈছে 46 থাকিলে আৰু আমি গবা মাইনাসে প্লাস কৰিম সো আমি এই দুটা প্লাস কৰিলো আমি পালো 35 into 10 এতিয়া 35
এটা এই মানটো ইয়াৰ লগত পূৰণ কৰি দিয়া 2 2 গুণ 20 এটো মাইনাস কৰি দিয়া থাকিলে 11 এটা 35 প্লাস এটো হৰণ কৰি দিয়া 20 এফালে ললো 11 11 এগুণ 11 থাকিলে 9 পইণ্ট ললো 0 8 11 উস্তাখি থাকিলে 2 এটা ৰিপিটেড হৈ থাকিব এনেকৈ গৈ থাকিব আৰু সো 1.81 এটা যোগ কৰো 35 আৰু 1 36 পইণ্ট যেটো আছে লগাই দিয়া 81 পাতিলো আমি নেক্সট প্ৰশ্নটো উঠাই লৈছো আমাৰ 14.3 কোৱেশ্চন নম্বৰ 1 আৰু এই কোৱেশ্চন নম্বৰ 14.3 কোৱেশ্চন নম্বৰ 1 2 3 এই তিনটা প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট সো এটা তোমালোকৰ এই এনেকে চাৰ্ট তোমালোক গ্ৰাহকৰ সংখ্যা বাৰম্বাৰটো তোমালোকক এনেকে কোৱেশ্চনটো দিয়াই আছে সো মই কোৱেশ্চনটো এক্সট্ৰা কেয়াৰ না পাতিলো তোমালোক অলৰেডি বুজালো যে শ্ৰেণী অন্তৰাল যেনেকৈ আছে আমি তেনেকৈ বহুৱাম ইয়াৰ কাৰণে এক্সট্ৰা মাথা মাৰিব দৰকাৰ নাই বাৰম্বাৰটা তোমালোক কোৱেশ্চনতে পাই গৈছা তো ইয়াৰ কাৰণে এক্সট্ৰা মাথা মাৰিব দৰকাৰ নাই আমি মাথা মাৰিম এই সঞ্চয় বাৰম্বাৰটা কেনেকৈ উলিয়াম ধৰি লোৱা তোমালোকে এটা টেকেলি আনিছা আৰু এই টেকেলিত প্ৰথমে 4 ভৰাই দিলা তাৰ টেকেলিত কেই টকা থাকিব বুলি ক'লে তোমালোক নতুন টেকেলি যদি হয় 4 টকা যেতিয়া ভৰাইছো ইয়াত 4 থাকিব আকৌ মন গ'ল আৰু 5 টকা ভৰাই দিলো কিমান হ'ব 9 টকা অৰ্থাৎ তোমালোক যোগ কৰি যাবা নেক্সট আকৌ দিলো 13 আমাৰ হাতত আহি গ'ল 22 আকৌ 20 দিলো আমাৰ হাতত আহি গ'ল 42 আকৌ 14 দিলো আমাৰ হাতত আহি গ'ল 56 আকৌ 8 দিলো 8 দিলো আমাৰ আহি গ'ল 64 আকৌ 4 দিলো আমাৰ হাতত আহি গ'ল 68 তো 68 তো আমি এনেকে আমাৰ চাৰ্টটো আমি পাই যাম ইয়াৰ পাছৰ পৰা তোমালোকে ধ্যান দি চাবা কাৰণ এই মাধ্যমা অংকটো মানে সহজো নহয় অলপ ধ্যান দি চাবা তোমালোকে n বুলি প্লাই এই f ৰ মান গুটেখিনি যোগ কৰি লব প্ৰথমে তো ইয়াত যেটো পাইছো ইয়াত সেম ভ্যালু হ'ব আমি পালো 68 ইয়াৰ পাছত কি কৰিবা n ক 2 ৰে হৰণ কৰি দিবা 2 ৰে হৰণ কৰি দিলো আমি পালো 68 ডিভাইডেড বাই 2 ইজ ইকুৱেল 34 এতিয়া কি কৰিবা এই মানটো তোমালোকে cf ৰ ঘৰত বিচাৰিবলৈ যাও ওপৰৰ পৰা বিচাৰি আহিবা তোমালোকে এই 34 টো ওপৰৰ পৰা বিচাৰি আহাচোন ইয়াতকে ডাঙৰ আৰু একেবাৰে ওচৰৰ ইয়াতকে ডাঙৰ হ'ব লাগিব আৰু ওচৰৰ হ'ব লাগিব কোনটো মানে ইয়াৰ ওচৰৰ আৰু ডাঙৰ হয় 34 কে ডাঙৰ নহয় 34 কে ডাঙৰ নহয় 34 কে ডাঙৰ নহয় यस 34 কে প্ৰথম ডাঙৰ আৰু ওচৰৰ সংখ্যা পালো আমি 22 তো এইটো হৈ যাব তাৰ নিজৰ প্ৰপাৰ্টি এইটো হৈ যাব তাৰ নিজৰ ঘৰ মধ্যমা শ্ৰেণীটো হ'ব আমি যেটো ঘৰত আমি n/2 কৰি যেটো এনসাৰ পালো তোমালোকে cf ৰ ঘৰত বিচাৰিবলৈ যাবা ওপৰৰ পৰা নামি আহিবা যেটো মান প্ৰথম ইয়াতকে প্ৰথম যেটো মান ডাঙৰ পাবা আৰু ওচৰৰ পাবা হেতু হ'ব তোমাৰ মধ্যমা শ্ৰেণী ইয়াতে তোমালোকে মানবিলাক বিচাৰি লোৱা ইয়াত fi এই ঘৰটোত কিমান পালো 20 সো fi সো আমি ইয়াত ললো fi পালো 20 তাৰপিছত শ্ৰেণী অন্তৰালৰ সৰু মানটো আছে 125 সো আমি ললো l পালো ইয়াত 125 ইয়াত শ্ৰেণী দৈৰ্ঘ্য 20 কে আহিছে 65 আৰু 85 হৈ গ'ল 20 কে আছে সো এইজ ললো আমি 20 তাৰপিছত আমাক cf কোনটো হ'ব মধ্যমা শ্ৰেণীৰ ওপৰৰ যিমান এঘৰ ওপৰত যেটো হ'ব cf ৰ ঘৰ মানে পূৰ্বৱৰ্তী ঘৰটো হ'ব তোমাৰ cf তো আমি cf মানে পালো ইয়াত 22 এতিয়া আমি অংকটো কৰি যাও এতেকে মধ্যমা ইজ ইকুৱেল l প্লাস n/2 minus cf divided by f into h so l মানে পাইছো 125 plus is a plus n/2 মানে ডাইরেক্ট 34 লিখি দিয়াম minus cf মানে পালো 22 বহুৱালো into h মানে 20 আৰু fi আছে 20 তো এইটো কাটি দিলো থাকিলে 125 ইয়াৰ পৰা যদি এইটো মাইনাস কৰো আমাৰ থাকি যাব 12 যদি যোগ কৰিম আমাৰ आंसर হ'ব 137 ইয়াৰ পিছৰ যেটো দুটা অংক থাকি গল আছে দুটা না তিনটা অংক থাকি গল 14.3 এর 2 নম্বৰ কোৱেশ্চন 3 নম্বৰ কোৱেশ্চন আৰু 14.4 এর 1 নম্বৰ কোৱেশ্চনটো মই নেক্সট ভিডিওটো তোমালোকৰ লগত আলোচনা কৰিম তোমালোক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নখিনি তোমালোকে ভালকৈ অনুশীলন কৰি যাবা আৰু ইয়াত কেইটামান এমসিকিউ দিবৰ আজি থাকি গল লাইক পৰীক্ষৰ কেনেকৈ নিৰ্ণয় কৰে বা আৰু এক যদি মধ্যমা যদি x ৰ ভ্যালু দিয়া আছে আমাক প্ৰথম যেনেকৈ কৰিছিল যে ৰাখি কেইটামান দিয়া আছে ইয়াৰ পৰা মধ্যমা নিৰ্ণয় কৰা তাৰ মাঝ যদি x ৰ মান আহি যায় হেখিনি কেনেকৈ নিৰ্ণয় কৰিম আমাৰ নেক্সট ভিডিওটো তোমালোকক আলোচনা কৰিম সো বৰ্তমানলৈকে আমি ভিডিওটো আজি ইমানটোতে সামৰণি মাৰিছো তোমালোকে যিমান পাৰা বন্ধুসকলৰ মাজত মোৰ ভিডিওটো শ্বেয়াৰ কৰিবা ধন্যবাদ